students, welcome to my YouTube channel Ahmed's tutorial. So finally আমি আলোচনা কৰিবলৈ ওলাইছো ক্লাস 10 ৰ এক্সাৰসাইজ 1.1 ৰ বিষয়ে। সো আশা কৰিছো তোমালোকে ভিডিওটো একেলগে চাবা বুলি। তো আহা আমি আলোচনা কৰো। এক্সাৰসাইজ 1.1 ৰ এক নম্বৰ কোৱেশ্চনটো তোমাক কি দি আছে সো ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি তুমি কি কৰিব লাগে গখাও উলিয়াব লাগে। সো এক নম্বৰ কোৱেশ্চনটো আছে 135 আৰু 2 to 5 এটো তোমাক সমাধান কৰিব লাগে যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি তুমি কি কৰিব লাগে গখাও উলিয়াব লাগে। এতিয়া তোমাৰ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি তুমি গখাও উলিয়াবলৈ হলে তুমি ইউক্লিডৰ কলন বিধিৰ সূত্ৰটো তুমি জানি ল'ব লাগিব। ইউক্লিডৰ কলন বিধিৰ সূত্ৰটো হ'ল a = b কিউ প্লাস r। ইয়াত এই সূত্ৰটো চাই ভয় খাব লাগে একো নাই। তোমালোকে আগতে পাই আহিছা যে কি যিকোনো তুমি সংখ্যা তুমি হৰণ কৰিলে তোমাৰ কি হয় যিকোনো তুমি 58 টু কিবা দি তুমি হৰণ কৰিলে ইয়াত এটা ভাগফল ওলাব, ইয়াত এটা ভাগশেষ ওলাব। ঠিক একেধৰণে ইউক্লিডৰ কলন বিধি যেটো সূত্ৰ হয় এই সূত্ৰটো ঠিক একেই যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ বা বাকি। এইখিনি a মানে হল ভাজ্য, b মানে হল ভাজক, q মানে হল ভাগফল যোগ q r মানে হল বাকি। এইখিনি যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকি আমি আগতে পাই আহিছো। তো ইয়াত আমাৰ ভয় খাবলগীয়া একো নাই। সো আহা আমি এই ফৰ্মুলা মতে আমি এইখিনি সমাধান কৰো। তোমালোকে সমাধান কৰাৰ আগতে তোমালোকে এটা বস্তু লক্ষ্য কৰিব লাগিব কি যে আমাৰ কোনটো সংখ্যা ডাঙৰ, ইয়াত কোনটো সংখ্যা ডাঙৰ হেতু তোমালোকে লক্ষ্য কৰিব লাগিব। যে 2 to 5 টো হল আমাৰ কি ডাঙৰ। লিখিম যেহেতু 2 to 5 is greater than 135 মানে 135 তকৈ 2 to 5 ডাঙৰ। যেহেতু ডাঙৰ গতিকে আমি কি কৰিম যে এই সৰু সংখ্যাটো দি ডাঙৰ সংখ্যাটো হৰণ কৰিম। 2 to 5 ক 135 এৰে হৰণ কৰিম। হৰণ কৰোঁতে ডাঙৰ সংখ্যা হলে তুমি ভয় নাখাবা। তুমি একফালৰ পৰা কৈ দিছো যে 135 2 to 5 ত কেইবাৰ যাব 135 2 to 5 ত একবাৰ যাব। দুইবাৰ যদি দিও আমি কিমান হৈ যাব 170 হৈ যাব। ডাঙৰ 270 হৈ যাব, বেছি হৈ যাব। 1 একবাৰ যাব 135। এবাৰ তুমি মাইনাস কৰি দিয়া 5 ৰ পৰা 5 গলে 0, 12 ৰ পৰা 3 গলে 9, 1 ৰ পৰা 1 গলে 0। তো কিমান পালো আমি 90। এই 90 দি আকৌ আমি এই 135 ক হৰণ কৰিম। এটা 90 দি 135 ক হৰণ কৰিম 135 কিমান বাৰ যাব 90 দি আমি দুইবাৰ দিলে কি হৈ যাব 180 হৈ যাব, বেছি হৈ যাব। একবাৰ দিও 90 কিমান হয় 5, ইয়াত কিমান হয় 4। এইবাৰ 45 দি কাক হৰণ কৰিম 90 হৰণ কৰিম 90 কিমান বাৰ যাব 45 টু যা 90 মানে দুইবাৰ যাব। আকে কিমান হ'ব 0। এতিয়া সব আমি এইখিনিৰ পৰা আমি বেলেগ একো নিলিখো, আমি এইখিনিৰ পৰা আমি ইয়াত লিখি বাস হৈ যাব আমাৰ অংকটো। কেনেকৈ লিখিম যে তুমি প্ৰথম ভাগটো তুমি দেখা পাইছা যে এই প্ৰথম ভাগ এটো তিনিটা ভাগ হৈছে আমাৰ প্ৰথম দ্বিতীয় আৰু তৃতীয়। এই তিনিটা ভাগ আমি a = b কিউ প্লাস r ৰ ৰূপত আমি লিখি দিম যে ইয়াত প্ৰথম কি আছিলে ভাজ্য কিমান আছিলে 2 to 5। প্ৰথমটোৰ ভাজ্য আছিলে 2 to 5। ইয়াৰে ভাজক কিমান আছিলে 135 ইনটু ভাজক পূৰণ ভাগফল কিমান আছিলে 1 প্লাস বাকি প্ৰথমটোৰ বাকি 90। এইখিনি হৈ গল, প্ৰথমটো আমাৰ হৈ গল। এবাৰ আমাৰ দ্বিতীয়টো আহা। দ্বিতীয়টোৰ ভাজ্য কিমান আছিলে 135 এবাৰ ভাজক কিমান তোৰ ভাজক 90
এইখিনি চাইছে লিখিলে হৈ যাব 1 প্লাস 45 এবার 3 নম্বরটো চোৱা 90 is equal 45 into 2 45 into 2 plus ভাগে কিমান 0 এখিনি হৈ গল এতিয়া তুমি লিখিব লাগে যে যেতিয়া তোমাৰ শূন্য আছিল ভাগে বা বাকি তোমাৰ শূন্য তুমি যেতিয়া পাইছা তেতিয়া তোমাৰ ভাজক কিমান আছিল 45 মানে শেষৰ ভাজকটো হ'ব তোমাৰ গখাও যে therefore 135 আৰু 225 গখাও মানে গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব শেষৰটোৰ ভাজক কিমান আছিল 45 আৰু গখাও হ'ব 45 আশা কৰিছো তোমালোকে বুজি পাইছা নিশ্চয় এতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাও এতিয়া হা 2 নম্বৰ কোৱেশ্চনটো চাও আমি 2 নম্বৰ কোৱেশ্চনটো কি আছে 196 আৰু 3820 ইয়াতে তোমালোকে লক্ষ্য কৰিলে দেখা পাবা যে এই সংখ্যাটো কি হয় এই সংখ্যাটোতকৈ ডাঙৰ হয় আমি আগৰ দৰে আমি লিখিম যেহেতু 38220 is greater than 196 মানে এই সংখ্যাতকৈ ডাঙৰ আগৰ দৰে আমি কি কৰিম এবাৰ ডাঙৰ হলে আমি কি কৰো যে ডাঙৰ হলে সেই ডাঙৰ সংখ্যাটোক আমি সৰু সংখ্যাটোৰে হৰণ কৰো ডাঙৰ সংখ্যাটোক সৰু সংখ্যাটোৰে হৰণ কৰিম যে 196 এৰে হৰণ কৰিম এই সংখ্যা 196 এৰে আমি হৰণ কৰিলে আমি কিমান বাৰ যাব এবাৰ সব কিমান বাৰ যাব যে 196 ক যদি আমি পাঁচটা সংখ্যা বনাও ইয়াত পাঁচটা সংখ্যা আছে ন ইয়াত যদি আমি পাঁচটা সংখ্যা বনাও যে 196 যদি আমি ডাবল 0 দিও তেতিয়াহলে লক্ষ্য কৰিলে তুমি দেখা পাবা যে ইয়াত আধাহে হৈ আছে এইখিনিটো নহব মানে 100 দি যদি আমি পূৰণ কৰো নহব এবাৰ তুমি ডাবল কৰি দিয়া 200 বাৰ কৰি দিয়া 200 বাৰ কৰি দিয়া লগে লগে কি হ'ব 196 ক যদি ডাবল কৰি দিয়া 6 to 2 হৈ যাব 9 to কি হৈ যাব মানে 196 এর যদি তুমি 196 into 200 কৰা তেতিয়া হলে হৈ যাব 39200 এখানে হলে তো বেশি হয়ে যাচ্ছে মানে তো আমি এখানে হব দিব নোৱাৰো আজকে কমাই নিব লাগিব কিমান কমাই নিবা ধৰা আমি 5 কমাই আনো ইয়াত তুমি লক্ষ্য কৰিলে দেখা পাবা যে 5 ৰ লগত 6 ৰ লগত পূৰণ কৰিলে কি হৈ যায় 0 মানে 5 6 30 30 ৰ শূন্য আহে যদি আমি 6 দি পূৰণ কৰো তেতিয়া হলে 6 6 36 6 আহিব নহব 7 নহব 8 8 6 48 নহব 9 9 6 নহব ওদিয়ে 195 হ'ব 38220 তুমি পূৰণ কৰি চাব পাৰা এইখিনি হ'ব আমি কি পালো এবাৰ 0 পালো 0 পাওয়ার ক্ষেত্রে আমরা কি কৰিম আমি হৰণ প্ৰক্ৰিয়াটো সমাপ্ত কৰি দিম যেতিয়া আমি 0 পাম তেতিয়া আমি হৰণ প্ৰক্ৰিয়াটো সমাপ্ত কৰি দিলো গতিকে ইয়াৰ গসাও কি হ'ব গসাও আগত নহয় এতেকে 1938220 is equal মানে ভাজ্য সমান ভাজক কিমান 196 হৰণ ভাগফল কিমান 195 বাকি কিমান 0 মানে নাই এখানে হ্যাঁ দেয়ার অর্থাৎ লিখিব পাৰো অর্থাৎ গসাও শর্টকাট লিখি দিলো গসাও কিমান হ'ব 196 মানে এই সংখ্যাটোৰে আমাৰ কি সম্পূৰ্ণকৈ হৰণ গৈছে সম্পূৰ্ণভাৱে হৰণ গলে কি হয় এই সংখ্যাটো হয় ইয়াত গসাও
আশা কৰিছোঁ নিশ্চয় তোমালোকে বুজি পালা। এতিয়া বোলো আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এই ভিডিঅ'টোৰ জৰিয়তে গোটেইকেইটা কুৱেশ্যন আমি আলোচনা নকৰোঁ একৰ, যেনেকুৱা তোমাৰ আলোচনা কৰিম 1 আৰু 2 আলোচনা কৰিলোঁ, আমি এইবাৰ 4, 6 আৰু 8 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। আৰু বাকীকেইটা কুৱেশ্যন তোমালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত তোমালোকৰ লিংক দিয়া থাকিব, তাৰ পৰা লিংকটো PDF-ৰ লিংক দিয়া থাকিব, তাৰ পৰা PDF-টো তোমালোকে ডাউনলোড কৰি সুন্দৰকৈ চাব পাৰিব। তো আহা আমি নেক্সট কুৱেশ্যনলৈ যাওঁ, অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনলৈ যাওঁ। 4 নম্বৰ কুৱেশ্যনটো চোৱা কি আছে। 4 নম্বৰ কুৱেশ্যনত আছে 272 আৰু 1032। গতিকে আগতে আমি কৰিম, যিহেতু কি হয় কোনটো ডাঙৰ হয় এইবাৰ ডাঙৰ হয় এইটো 1032 ইজ গ্ৰেটাৰ দেন 272। হৰণ কৰিম আগৰ দৰে, যে ডাঙৰটো হ'ল 1032, সৰুটো হ'ল 272। 272ৰে 1032 হৰণ কৰিলে কেইবাৰ যাব? চ' ইয়াক তুমি ধৰি লোৱা 250 বুলি ধৰি লোৱা। 250 যদি আমি 4 গুণ কৰোঁ তেতিয়াহ'লে কি হৈ যায়? 1000 হৈ যায়। 1000 হৈ যায়। ইয়াততো বেছি আছে, 4বাৰ আমাৰ নাযাব। কেইবাৰ যাব? 3বাৰ দিওঁ। 3বাৰ দি চাওঁ। 3 2 গুণ 6, 3 7 গুণ 21, 3 2 গুণ 6, 7 2 8, 12 পৰা 6 গ'লে 6, 8 2 পৰা 1 গ'লে 1, 8, 10 পৰা 8 গ'লে 2, 216। এবাৰ 216 আমি 272 হৰণ কৰিম। 272 কিমান বাৰ যাব? একবাৰ। 216 থাকিল কিমান? 12 পৰা 6 গ'লে 6, ইয়াত 6 পৰা 1 গ'লে 5, 56। 56 এইবাৰ 216 হৰণ। 216 কেইবাৰ যাব? 56। যদি আমি 4বাৰ দিওঁ বেছি হৈ যায়, 3বাৰ দিওঁ। 3বাৰ, 3 6 গুণ 18, 8, 3 5 গুণ 15, 1 16, 168। 16 পৰা 8 গ'লে 8, 8 থাকিব 10, 10 পৰা 6 গ'লে 4, 48। 48 এইবাৰ কাৰ হৰণ? 56। 48 56 হৰণ। একবাৰ 48 কিমান? 56 পৰা 48 গ'লে 8। এবাৰ 8 কাক হৰণ কৰিম? 48, মানে 48 হ'ব। এইবাৰ 48ক 8 দি হৰণ কৰিম। 8 6 গুণ 48, 0। বুজি পালা যে এটাকে কি হয়? প্ৰথমটো কি আছিলে? প্ৰথমটোৰ ভাজ্য আছিলে 1032 ইজ ইকুৱেল 272 ইনটু 3 প্লাছ 216। তোমালোকে ইয়াত লক্ষ্য কৰা, ইয়াত লক্ষ্য কৰিলে তোমালোকে বুজি পাবা যে দ্বিতীয়টোৰ ভাজ্য কিমান আছিলে? 272। 272 ভাজক কিমান আছিলে? 216 ইনটু ভাগফল আছিলে 1 প্লাছ ভাগশেষ হ'ল 56। আৰু তৃতীয়টো আছিলে 216। 216 ইজ ইকুৱেল 56 ইনটু 3 প্লাছ 48। তাৰপিছতটো আছিলে 56। 56ক 48 ইনটু 1 প্লাছ 8। নেক্সট আমাৰ আহিব 48 ইজ ইকুৱেল 8 ইনটু 6 ইজ ইকুৱেল 8 ইনটু 6 প্লাছ 0। লাষ্ট আমাৰ 0 আহি গ'ল। 0 অহাৰ লগে লগে আমি এইবাৰ গসাউটো আমি ক'ব পাৰিম। গসাউটো কি হ'ব? therefore গসাউ লাষ্টৰ ভাজকটো কিমান? 8। গতিকে ইয়াৰ গসাউ হ'ব 8। তোমালোকে ইয়াত লিখিবা কেনেকৈ যে 272 আৰু 1032 গসাউ হ'ব 8। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা বুলি আশা ৰাখি
এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো আলোচনা কৰোঁ 6 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে 155 আৰু 1385 ইয়াত আমাৰ কোনটো ডাঙৰ হয় এটো ডাঙৰ হয় যেহেতু 1385 is greater than 155 গতিকে আমি ইয়াত লক্ষ্য কৰা যে 1385 ক আমি হৰণ কৰোঁ 1385 কিমান দি হৰণ কৰি 155 এ দি কিমান বাৰ যাব আমি যদি 10 বাৰ দিওঁ তেতিয়া কি হ'ব 1550 হৈ যাব 1550 বেছি হৈ যাব এই কমাই আনা কিমান বাৰ কমাই আনা দুইবাৰ কমাই আনা 8 8 5 গুণ 40 8 5 গুণ 40 44 4 8 গুণ 8 4 12 কিমান থাকিল 5 4 1 145 145 এ দি এবাৰ আমি কা হৰণ কৰিম 155 ক 155 একবাৰ যাব একবাৰ গলে 145 কিমান থাকিল 0 1 10 দশটি কা হৰণ কৰিম 145 ক 145 ক হৰণ কৰিলে কেবাৰ যাব 14 বাৰ 145 থাকিল এবাৰ 5 এ আমি 10 ক হৰণ কৰিম 10 ক 10 5 to the 10 দুইবাৰ যাব লাষ্টত কিমান হল 0 এইখিনি বস্তু আমি লিখি দিও কেটা হল 1 2 3 4 চাৰিটা হল চাৰিটা ভাগ হল আমি চাৰিটা ভাগ আমি ইয়াত লিখি দিও চাৰিটা ভাগ যে এটাকে প্ৰথমটো ভাগৰ ভাজ্য আছিল 1385 is equal 155 into 8 plus 145 দুই নম্বৰটো আছিল 155 is equal 145 into 1 145 into 1 plus 10 তিন নম্বৰটো আছিল 145 is equal 10 into 14 plus 5 চাৰি নম্বৰটো কিমান 10 10 is equal 5 into 2 plus 0 0 হৈ গ'ল ইয়াত সমাপ্ত হ'ব অৰ্থাৎ গসাউ কিমান হ'ব এবাৰ গসাউ কিমান হ'ব যে শেষৰ ভাজকটো কি আছিলে শেষৰটো ভাজক 5 আছিলে আৰু গসাউ হ'ব 5 আশা কৰিছো তোমালোকে নিশ্চয়কৈ বুজি পালা এতিয়া আমি 8 নম্বৰ কোৱেশ্চনটো সমাধান কৰো 8 নম্বৰ কোৱেশ্চনটো আছে কি 8 নম্বৰ কোৱেশ্চনটো আছে 1848 আৰু 4058 এই দুটাতকৈ কোনটো ডাঙৰ হয় 4058 ডাঙৰ হয় যেহেতু 4058 is greater than 184 যেহেতু 4058 1848 কৈ ডাঙৰ হয় গতিকে এটো আমি এটোৰে হৰণ কৰিম ডাঙৰটো সৰুটোৰে হৰণ কৰিম ডাঙৰটো হল 4058 সৰুটো হল 1848 কেইবাৰ যাব দুইবাৰ দিলে কি হৈ যায় 18 দ্বিগুণ 36 দুইবাৰ দিও 2 8 গুণ 16 6 2 4 গুণ 8 2 9 2 8 গুণ 16 6 হাততে 2 কিমান হ'ব 15 পৰা 9 গলে 6 10 9 পৰা 6 গলে 3 এবাৰ 362 দি 1848 হৰণ কৰিম কেইবাৰ যাব
যদি আমি 6 বাৰ দিওঁ 3 6 গুণ 18 6 বাৰ দিলে 18 হয় কিন্তু ইয়াত বেছি আছে তে নহব আমি কমাই আনো 5 বাৰ দিওঁ 5 বাৰ 5 2 গুণ 10 5 6 গুণ 30 1 31 5 3 গুণ 15 নিয়া 18 কিমান হ'ব 8 3 38 এবার 38 দিয়ে আমি কা করণ করিম 362 এক যদি আমি 10 দি পূরণ কৰো তেতিয়াহলে কিমান হ'ব 380 বেছি হৈ যাইছে 1 কমাই আনো 9 বাৰ দিও 8 9 গুণ 72 2 হাতত 7 9 3 গুণ 27 হাতে 34 0 2 20 20 দি এবার কাক 38 কিবার যাব একবার 20 কিমান থাকিব 18 দি কাক হরণ করিম 20 এবার যাব একবার 18 থাকিব 2 এই 2 দি আমি 18 হরণ করিম 2 দি 18 হরণ করিম 9 বার আমি 0 বলো হরণ প্রক্রিয়া ইয়াতে সমাপ্ত কেটা ভাগ হল 1 2 3 4 5 6 6টা ভাগ হল এই 6টা আমি ইয়াত লিখি দিও therefore প্রথমটো আছিল 4058 is equal 1848 ভাজ্য পূরণ ভাগফল যোগ বাকি আৰু দ্বিতীয়টো আছিল 1848 is equal ভাজক আছিল 362 কিন্তু ভাগফল আছিল 5 প্লাস বাকি আছিল 38 আৰু 3 নম্বৰটো 362 is equal ভাজক আছিল 38 into 9 plus 20 4 number 2 is 38 is equal 20 into 1 plus 18 আৰু 5 number to কি আছিল 20 is equal 18 into 1 plus 2 আৰু শেষৰটো আছিল 18 is equal ভাজক আছিল 2 ভাগফল আছিল 9 আৰু বাকি আছিল 0 গতি ইয়াত গখাও কি হ'ব গখাও কিমান হ'ব গখাও হ'ব অৰ্থাৎ গখাও শেষৰটো ভাজক আছিল 2 ইয়াৰ গখাও হ'ব 2